হাই গাইজ, আই হোপ সবে ভালে আছে। আজি এটা আনবক্সিং কৰিব গৈ আছোঁ। এইটো 70 mAh কোম্পানীৰ ডেছ কেম হয়, বোথ ফ্ৰণ্ট এণ্ড বেক। চ' আহক, এইটো মই বক্সটো খুলি লৈছোঁ। ইয়াতে আপোনাৰ ভালকৈ পেকেজিং হৈ আহে। এইটো আপোনাৰ এমেজনৰ ৰিচিপ্টটো হৈ গ'ল। এইটো আপোনাৰ ফুল বক্সটো হৈ গ'ল। এইটো ডেছ কেমত স্পেচিয়েলি বহুতকেইটা ফিচাৰ্ছ আছে। নাইট ৰেকৰ্ডিং ভাল হয়, আপোনাৰ বোথ ফ্ৰণ্ট এণ্ড বেক আছে। চ' আপুনি চিন্তা কৰিব নালাগে কোনোবা এটা। আপুনি এটা SD কাৰ্ড কিনিব লাগিব। চ' আহক চাওঁ ভিতৰত কি কি আছে। এইটো খুলি ল'লোঁ। এইটো আপোনাৰ লেবেলছ এণ্ড ষ্টিকাৰ্ছ এণ্ড অল আছে ইয়াৰ ভিতৰত। ইয়াতে আপুনি এনেকৈ মাউণ্ট টাইপ হয়, এইটো মাউণ্ট কি হয় আপুনি চাই ল'ব। মই ইংলিছত মাউণ্ট বুলিয়ে জানো, সেইকাৰণে মাউণ্ট বুলি কৈছোঁ। চ' আৰু মেনুৱেলখন আছে। তাৰপিছত এইবিলাক মাউণ্ট কিট হয়, পিছপিনে আগপিনে লগাব। এইটো হ'ল মেইন ফ্ৰণ্ট কেমেৰাটো। এইটো আপোনাৰ 360 ডিগ্ৰীটো নহয়, বাট ট'টেলি ওপৰৰ পৰা তললৈ 180 ডিগ্ৰী বুলি ক'ব পাৰি। 180 ডিগ্ৰী সি পূৰা ঘূৰিব পাৰে ওপৰৰ পৰা তললৈ। চ' এইটো কেমেৰা, এইটো বেক কেমেৰা ছেইম 180 ডিগ্ৰী আপ এণ্ড ডাউন ঘূৰিব পাৰে। এইটো আপোনাৰ ৱাইড এংগেল ভিউ হয়, চ' আপোনাৰ লেফ্ট ৰাইট দৰকাৰ নাই। ইয়াতে চাম কেবলছ দি দিছে আপোনাক ইনষ্টলেশ্যনৰ কাৰণে। এইটো আপোনাৰ মাউণ্টটো লগাবৰ কাৰণে, ভালকৈ যাতে লাগি যাওক বাম্বলছ নোহোৱাকৈ। আৰু আপোনাৰ এইকেইটা কেবলছ হয়। কেবলছকেইটা লগোৱা সময়ত আপুনি মেক চিয়'ৰ কৰিব যাতে কেবলছকেইটা আপোনাৰ ভিতৰৰ পৰা লগাই দিয়ে তাহাঁতে সোমাই। এইটো আপোনাৰ বেক এক্সটেনশ্যন কেবল হয়, যোনটো বেক ছাইডৰ কেমেৰাৰ কেবলটো। এইটো আপোনাৰ আৰু এটা এক্সট্ৰা মাউণ্ট তাহাঁতে দিছে, যাতে আপোনাৰ কেতিয়াবা খুলি গ'লে আপুনি লগাব পাৰে। আৰু তাৰ লগতে আপোনাৰ চকেট এটা দি দিছে। এইটো চকেটটো তাহাঁতে ইনষ্টল কৰি দিব যেতিয়া আপুনি ইনষ্টলেশ্যনৰ কাৰণে যায়। আহক ইনষ্টলেশ্যন চাওঁ। এইটো মই ইনষ্টলেশ্যনটো অটো কাৰ পৰা দোকানটোত কৰাইছোঁ, 6 মাইল গুৱাহাটীত। ইয়াৰ দাদাজন খুব ভালকৈ তেওঁ ইনষ্টল কৰি দিছে মোক। চাব পাৰে আপুনি। ইয়াতে টোটেল 1 ঘণ্টামান লাগিল আমাক ইনষ্টল কৰোঁতে। ইয়াতে SD কাৰ্ড দাদাই সোমাই দি আছে ইয়াতে। তাৰপিছত ইয়াতে মাউণ্ট কৰি দিব এতিয়া। বহুত ছাইড মাউণ্ট কৰিছে, মই অকল এটা ছাইড দেখাইছোঁ কাৰণ ময়ো ইনষ্টলেশ্যন বিজি আছিলোঁ। দেন এইটো হ'ল নাইট মোড। মই আহোঁতে অলপ কেপচাৰ কৰিছিলোঁ। নাইট মোডটো এনেকুৱা টাইপৰ হয়, খুব ক্লিয়াৰ। ভিউটো খুবেই এনগেজিং হয়, বিকজ আপোনাৰ বহুত ক্লিয়াৰিটি আছে নাইট ভিজনত। মই ডেছ কেম কিনাৰ আগত বহুত ৰিচাৰ্চ কৰিছিলোঁ আৰু চবতছে বেষ্ট 70 mAh পাইছোঁ। চ' আপোনালোকে ডেফিনেটলি চেক আউট কৰিব, মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। এইটো আপোনাৰ ডে মোড হয়। মই আজি দুপৰীয়া আমাৰ পাৰ্কিঙৰ পৰা অলপ ৰেকৰ্ড কৰিছিলোঁ। ডে মোডটো খুবেই ধুনীয়া। কালাৰ্ছবোৰ বহুত বেছি ব্ৰাইট নহয়, একদম আপোনাৰ নৰ্মেল কালাৰ দেখায়। চ' অভাৰঅল মই বহুত ছেটিছফাইড হয় কেমেৰাটোলৈ। অলপ পিছপিনৰ কেমেৰাৰ কোৱালিটিটো চাই লওঁ। এইটো অকণমান মই বেক কেমেৰাৰ ফুটেজো দেখাই দিছোঁ। নাইট মোডত এনেকুৱা টাইপৰ দেখা পায়, বহুতেই বেছি ক্লিয়াৰ। আপুনি এটা ডিটেইলছ ভালকৈ স্পট কৰিব পাৰিব। এইটো ডে লাইটৰ ফুটেজ হয় বেক কেমেৰাৰ। এতিয়া আমাৰ কেয়াৰটেকাৰ দাদাই কাম কৰি আছে বিল্ডিঙত। ত' চাব পাৰে কিমান ধুনীয়া ক্লিয়াৰ ভিজন এটা। আহক মোবাইল এপটো চাই লওঁ। প্ৰথমতে আমি প্লে ষ্ট'ৰত যাম। তাতে আমি 70 mAh বুলি চাৰ্চ কৰিম। তাতে যোনটো ফাৰ্ষ্ট অপশ্যন পাম 70 mAh ডেছ কেম, সেইটোত আমি টিক কৰি ল'ম। দেন আমি ইনষ্টল টিপি দিম। এইটো ইনষ্টল হৈ যোৱাৰ পিছত অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত এনেকুৱা লগো এটা দেখা পাব। প্ৰথমতে আপুনি যদি নিউ ইউজাৰ হয়, চাইন আপটো টিপিব। ইমেইলটো দিব আপোনাৰ। তাতে আপোনাৰ ইমেইলত এটা কোড যাব। কোডটো আপুনি গেট কোডত টিপি দিব আৰু এই দুটাত চেক বক্স টিক কৰি ল'ব আৰু ছাবমিট টিপি দিব। চাইন আপ হোৱাৰ পিছত আমি চাইন ইন হ'ম। ইয়াত চেক বক্সটো টিক কৰি ল'ব। তাৰপিছত আপোনাৰ গুগল মেইলটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি অট'মেটিকলি এণ্টাৰ হৈ যাব। ইয়াতে আপোনাৰ ডেছ কেমটো দেখাব। ইয়াতে আপুনি কেমেৰাত গুচি যাব। ইয়াতে আপুনি আপ ডাউন কৰি কিনে ছেটিংটো বিচাৰি পাব। ছেটিঙত গৈ কিনে ছিষ্টেমত গৈ কিনে আপুনি হটস্পটটো অন কৰি ল'ব। ইয়াতে আপুনি এটা পাছৱৰ্ড পাব, যোনটো আপুনি ৱাইফাইত লগ ইন হ'লে মাৰিব লাগিব। এতিয়া আমি ছিষ্টেমত আকৌ আহিছোঁ। ইয়াতে আপুনি প্ৰথমতে লোকেশ্যনটো অন কৰি ল'ব। ছেটত যাই কিনে অন লোকেশ্যন। এতিয়া আপোনাক ৱাইফাই লগ ইন হ'ব দিব, কানেক্ট কৰি ল'ব। ৱাইফাইটো 70 mAhটো টেপ কৰিব। প্ৰথমবাৰ আপুনি ইয়াতে পাছৱৰ্ড মাৰিব লাগিব। মই লগ ইন হৈ ৰাখিছোঁ, চ' মোৰ অট'মেটিকলি কানেক্ট হৈ গৈছে। এপটো কানেক্ট হৈ গ'ল। এতিয়া আপোনাৰ ডেছ কেমটো চাব পাৰে। ইয়াতে এটা ন'টিফিকেশ্যন আহিব, কানেক্ট কৰি ওৱান টাইম কৰি ল'ব। আপোনাৰ ডেছ কেমটো ইয়াতে চাব পাৰে। ডেছ কেমটো আপুনি চাওক, টোটেলি 180 ডিগ্ৰী ৰ'টেট কৰিব পাৰিব। ডেছবৰ্ডলৈকে চাব পাৰে।
এইটো আপোনাৰ এলবাম হৈ গ'ল। এলবামত আপুনি অল ভিডিঅ'জত আপোনাৰ গোটেইখিনি ভিডিঅ'জ পাই যাব। মেইন কেমেৰাত ফ্ৰণ্ট ভিডিঅ' আৰু এক্সটেণ্ডেড কেমেৰা আপোনাৰ বেক ভিডিঅ'জ থাকিব। গোটেইসমূহ ভিডিঅ' আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব বা চাব পাৰিব। এনেকৈ ভিডিঅ' এটা খুলি ল'ব, তাৰপিছত তাক ডাউনলোডত টেপ কৰি দিব। আপোনাৰ ডাউনলোডিং ষ্টাৰ্ট হৈ যাব। এনেকৈ ডাউনলোডিংটো শেষ হোৱাৰ পিছত আপুনি তাক এলবামত পাই যাব বা আপোনাৰ গেলাৰীত পাই যাব। এইটো আপোনাৰ ফ্ৰণ্ট কেম, বেক কেম, আৰু ইয়াতে ছেটিংছত বহুতসমূহ আপুনি ছেটিংছ পাব। এইটো আপুনি নিজে কৰি ল'ব নিজৰ মতেৰে। যদি আপোনাক ছেটিংছত হেল্প লাগে দেন কাইণ্ডলি মোক এটা মেইল দিব অৰ মোৰ ছ'চিয়েল মিডিয়াত মোক কণ্টেক্ট কৰি ল'ব। ইয়াতে আপুনি আদাৰ ছেটিংছো পাই যাব। এতিয়া আপুনি আপোনাৰ মতেৰে কাষ্টমাইজ কৰি ল'ব টাইম, ডেট, লেংগুৱেজ এক্সেট্ৰা যি আছে। আজিৰ কাৰণে ইমানেই ভিডিঅ'টো ইনফৰ্মেটিভ পালে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনাৰ ফেভৰেটছৰ মাজত। থেংক ইউ এণ্ড চি ইউ চুন। লাষ্টলি প্ৰাইচিঙৰ কথাটো কৈ দিওঁ। এইটো মই এমেজনৰ পৰা পাৰচেছ কৰিছিলোঁ দিৱালী টাইমত, চ' মই 7,500 মানত পাই গ'লোঁ। এইটো অলপ কমাই দিলে। আৰু আপুনি যদি পাৰচেছ কৰি আছে এটা ভাল ডেছ কেমেই ল'ব। মই 70 mAh চবতছে ভাল লৈছোঁ আৰু কোৱালিটিত কম্প্ৰমাইজ নকৰিলোঁ। আপোনালোকে এবাৰ প্ৰাইচটো ডিফাৰেণ্ট ৱেবছাইটত কম্পেয়াৰ কৰি চাব পাৰে বা আপোনালোকৰ লোকেল ডিলাৰ তাতে এবাৰ গৈ কিনে সুধি আহিব পাৰে। অ'কে, ডেটছ ইট ফৰ টুডে। বাই বাই।